اليتيم فلا تقهر गोसोम बेस गाननानै दिनै ईदनि नामाज खालामदों मुसलमान सुबुंफोरा। दिनै इस्लाम धोरोमारि सुबुंफोरनि गोथार ईदुल जहा ईदजों लोब्बा लाखिनानै क'क्राझार जिल्लानि फकीरग्राम ओनसोलावबो इस्लाम धोरोमारि सुबुंफोरा बयबो ईदनि नामाज खालामदों। कालझार मागुरमारि आनसलिक ईदगाह मैदान बायदियाव बयखौबो नामाज खालामनायखौ नुनो मोन्दों। बावनाय आरो अनलायनायनि बिदिन्थि बे ईदनि नामाजाव बयबो मिजिं खालामदों जाहाथे समाजाव अनलायनाया थाबाय थायो। आथिखालनि सोरखारा धोरोमारि माइनरिटि सुबुंफोरनि सायाव इनाय अनागार खालामनायनि अजद लाबोनानै दिनै गोसोम बेस गाननानै मुसलमान सुबुंफोरा नामाज खालामो। আল্লাহ প্রত্যেকের খানদানে খানদান আল্লাহ যারা যেখানে অন্ধকার কবর শয়ন করেছে মাবুদ আল্লাহ প্রত্যেকটা কবরকে জান্নাতে পরিণত করে। আজি আমি হয় সমূহীয়া নামাজ আদায় কৰিলোঁ। যিহেতু এইটো আমাৰ কুৰবানী ঈদ, প্ৰতিখন গাঁৱত প্ৰতিটো সমাজতে কেইবাটাও হয়তো যাৰ যেনেকুৱা সক্ষম, কোনোবাই গৰু কুৰবানী দিব, কোনোবাই উট কুৰবানী দিব, কোনোবাই দুম্বা কুৰবানী দিব, কোনোবাই ছাগলী কুৰবানী দিব। আমাৰ যিবিলাক মানে হালাল জন্তু আছে, এই হালাল জন্তুবোৰৰ মাজত আজি কুৰবানী হ'ব। এই কুৰবানীটো একচুৱেলি মানে আল্লাহৰ প্ৰতি আমাৰ মনোভাৱটো কেনেকুৱা, এটা ভাল পোৱা বস্তু আমি আজি কুৰবানী দিছোঁ, যাতে এই ভাল পোৱাটো কোনো ধৰণৰ দ্বিধাবোধ নহয়, আমাৰ ডাইৰেক্টলি মানে আল্লাহৰ খাতিৰত আমি দি আছোঁ, এই মনোভাৱটো যাতে থাকে। আৰু এই কুৰবানী হোৱা যি বস্তুটো, এইটো আমি যাতে সকলোৱে গাঁৱৰ বা সমাজৰ ধনী দুখীয়া মানুহ যাতে সকলোৱে এসাঁজ ভালকৈ খাব পাৰে, তাৰ কাৰণে এটা বিধি আমাৰ ইতিহাসত এইটো আছে আৰু ভৱিষ্যতলৈকে এইটো থাকিব। ইতিমধ্যে আপোনালোকে ঈদৰ নামাজ আদায় কৰাৰ সময়তে কালা বেজ ধাৰণ কৰিছে, কিহৰ কাৰণে? এই কথাখিনি আমি দুখেৰে আজি ক'বলৈ বিচাৰিছোঁ। ঈদ মানে খুচি। আজি যদিও খুচি আমি পালন কৰিছোঁ, কিন্তু আমাৰ আন্তৰিকভাৱে আমি দুখিত। এইকাৰণেই দুখিত, আজি স্বাধীন দেশত পৰাধীন নাগৰিক হিচাপে আজি আমাৰ মানুহখিনি বসবাস কৰি আছে। বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে আমাৰ সমাজৰ বা আমাৰ মাইনৰিটি মুছলিম মানুহৰ ওপৰত বহু সময়ত প্ৰশাসনিকৰ ভুলৰ কাৰণে আমি দুৰ্ভোগভাৱে ইয়াত বসবাস কৰিব লগা হৈছে। তাৰ উদাহৰণ হওক, সিদিনাখন এজন মাষ্টাৰ মানুহ, যিজনে অসমত ইমান দিনে তেওঁ ছাৰ্ভিচ লাইফ দিছে, সেইজন মানুহক বাংলাদেশী হিচাপে বাংলাদেশত থৈ আহিলে আকৌ পুনৰবাৰ অসম চৰকাৰে নিৰ্লজ্জভাৱে তেখেতক আনিবলৈ বাধ্য হৈছে। তাৰ উপৰিও গোটেই ভাৰতবৰ্ষত আমি দেখা পাইছোঁ, বিশেষকৈ মুছলমানসকলৰ ওপৰত এটা মানে ইণ্টেনশ্যনেলি এটা মানে নিৰ্যাতন চলি আছে, যাৰ কাৰণে আজি ঈদৰ দিনতো এটা ভাল সুস্থ চৰকাৰ থকা অৱস্থাত কেনেকৈ এটা কমিউনিটিৰ ওপৰত ইমান বৰ্বৰ অত্যাচাৰ হ'ব পাৰে, তাৰ কাৰণে আজি যদিও আমাৰ খুচিৰ দিন, তথাপিতো আমি দুখ অনুভৱ কৰিছোঁ। আৰু সেইকাৰণে আজি আমি ঈদৰ নামাজটো কলা বেজ পৰিধাৰণ কৰি আমি আজি নামাজ পঢ়িবলৈ বাধ্য হৈছোঁ। যিহেতু আমাৰ সংখ্যালঘু সমাজৰ যিমানবোৰ ছাত্ৰ সংগঠন আছে, তেওঁলোকে ডিচিশ্যন লৈ আজি আহ্বান জনাইছে, আমচুৰ নেতৃত্বত আজি আহ্বান জনাইছে যে আমি গোটেই অসমত কলা বেজ পৰিধান কৰি আজি আমি ঈদৰ নামাজ পঢ়িম। তাকে আজি আমাৰ সমাজে মানি লৈ, আমাৰ জাতিয়ে মানি লৈ সকলোৱে কলা বেজ পৰিধান কৰি আজি নামাজ আদায় কৰিছে। আসসালামু আলাইকুম। আমাৰ ইছলাম দৰদী ভাইসকলে একেলগে আহি আমাৰ ঈদের নামাজ আদায় কৰিলে। আৰু আমাৰ ধৰ্ম অনুষ্ঠানে যে আমাৰ পৰম্পৰা নীতি অনুসাৰে আমাৰ ঈদের নামাজ আদায় হৈ গ'ল। এতিয়া বাকী কুৰবানীৰ যে কাজ আছে, সেইটো নীতি অনুসাৰে কামটো আগত কৰিব। আৰু আমাৰ ঈদের নামাজ পঢ়াৰ উপলক্ষ হ'ল যে আমাৰ যিবিলাক পূৰ্ববৰ্ষৰ মানুহ মৰি গৈছে, সেইবিলাক মানুহৰ কাৰণে দোৱা কৰা, আৰু যিবিলাক জীৱিত আছে সেই মানুহখিনি যাতে আল্লাহৰ ৰহমতে দুনিয়ালৈকে যিমান দিন থাকে, সবাৰে যাতে আল্লাহ ভালে ভালে ৰাখে। আৰু মিলা প্ৰীতিতে একেলগে এই আসামবাসী ৰাইজক বা ইছলাম দৰদী ভাই সবৰে লগত মিলাই মেলি গলা মিলাই একেলগে চলিব পাৰে, সেই বুলি দোৱা কৰা হৈছে। আৰু আসাম আৰু বিটিআৰ যে ৰাইজৰ অঞ্চল, ভাৰতবৰ্ষৰ যি মানুহৰ যে সমস্যা, সবার এই সমস্যা আল্লাহ তার দোয়া কবুল আর মঞ্জুর করে, সব পেরেশানি যেন আল্লাহ দূর করে। সব এই ইসলাম আমার ঈদুল আজহার নিয়ম অনুসারে আমার যে আলেম ওলামারা দোয়া করিছে,
সেই আল্লাহর কাছে দোয়া মাগিছে, আল্লাহ যাতে দোয়া কবুল করে সেই আকারে আমি এই ঈদের নামাজ আদায় কৰিছোঁ। আজি পবিত্ৰ ঈদুল আজহা বিশ্ববাসীৰ লগতে আমি ভাৰতবৰ্ষৰ সমূহ ৰাইজক আমি ঈদৰ আজহা উপলক্ষে আমি সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি কালঝাৰ সমাজত আমি ঈদৰ নামাজ একত্ৰিতভাৱে আমি পালন কৰিলোঁ। আমি কমচে কম ১,৫০০ পৰা ২,০০০ মানুহ একেলগে আমি ঈদৰ নামাজ ইয়াত আমি আদায় কৰিলোঁ। আমি আশা কৰোঁ যে এই ঈদৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ প্ৰত্যেকজন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যাতে শান্তি সমৃদ্ধি আৰু ভাতৃত্বত বজাই ৰাখে তাৰ কামনাৰে আজিৰ এই পবিত্ৰ ঈদুল আজহাৰ জৰিয়তে আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈদ মোবাৰক।